নমস্কাৰ আপোনালোক সকলোকে নেহাবৰা ইউটিউব চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছো। তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো বলক, আপোনালোকে শেষলৈকে চাই থাকিব। থাম্বনেইল দেখি গম পাইছে চাগে বৰদোৱাত 8 নৱেম্বৰলৈ ৰাস। আজি হৈছে 6 নৱেম্বৰ আৰু এতিয়া পাপাৰ লগত মই ওলাইছো যাবলৈ নগাঁৱলৈ মানে বজাৰ কেইটামানো কৰিব আছে আৰু লগতে কাম কেইটামানো আছে আৰু নগাঁৱৰ পৰা আহি আকৌ সন্ধিয়া ৰাসৰ ৰিহাৰ্চেললৈ যাব লাগিব। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকক। আমি এতিয়া এয়া নগাঁৱলৈ গৈ আছো। বজাৰলৈ আহিছোঁ। ইয়াত এতিয়া বজাৰকেইটা কৰিলোঁ, তাৰপিছত কম্পিউটাৰ দোকানত মানে তাত একদম আজি চাৰ্ভাৰ একদম ডাউন, সেইটো কাৰণে তাৰপৰা গুচি আহিলোঁ। আকৌ মানে যাব লাগিব আৰু ঠাণ্ডা দিন লাগে এতিয়া। আমি নতুন বজাৰৰ পৰা আহিছোঁ, এতিয়া আছোঁ ষ্টেডিয়াম মাৰ্কেট। কোনডাল নচোৱা কিয়? এইডাল ভাল লাগিছে, পিংক আৰু য়েল্লো। ইয়াত বান্ধিব আৰু কাটি মাৰি দিব কেঁচা কাটি। একেবাৰে ব্লগটো সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 5:30। এয়া মই ৰাসৰ ৰিহাৰ্চেললৈ যাওঁ আৰু ইয়াৰ লগত ৰিম্পি ছায়ামণিও আহি আছে, মায়ো যাব লগত। আৰু আপোনালোকক মই কোৱাই নাই নহয়, এবাৰ মই শ্ৰীকৃষ্ণৰ ৰূপত। আমি ইয়াৰ এতিয়া ৰিহাৰ্চেললৈ গৈ আছোঁ। গাইজ এয়া চাওক, গোপীহঁত একদম আহিলে আৰু এয়া ৰাধা, ধুনীয়া ধুনীয়া গোপীহঁত। এয়া আমাৰ ধুনীয়া ধুনীয়া গোপীহঁত আহি গ'ল।
ভিডিঅ' কৰি থাকোঁ মই বছৰ দেখাবলৈ যাম দিয়া কোৱা
গম পাইছো তো তিনিটা কৈছে দেখোন আকৌ মই গ'লে কামো দিব ये कोकी हेलो हेलो की लिखते कंदन करह स्वामी कृष्ण पूर्ण भीति गेल আমাক সত্তৰে কহ আকৌ ৰিপিট তোমাৰ দিব হে পক্ষী সত্তৰে কহলে তাইতো চব কৈ আছে ন এনেকে ধৰি পেলাই হে পক্ষী সত্তৰে কহ